তো আপোনালোকে এতিয়া মানে কি কৰি আছে? আমি এতিয়া কেইবাটাও প্ৰডাক্ট আজি শিকিছোঁ। তাৰ ভিতৰত এইটো এটা বিলাহী টপ এইটো আমাক এই গোটেইকেইটা শিকিছে আজি? মিঠা চাটনি টপ হয়, মিঠা চাটনি হয়। আৰু এইটো বেঙেনা আচাৰ, তাৰপিছত এইটো কেঁচা জলকীয়া যিটো গ্ৰীণ চিলি এইটো আচাৰ, এইটো আমৰ আচাৰ, আৰু এইটো ভোট জলকীয়া আচাৰটো ইতিমধ্যে আমি সাজু কৰিছোঁ। এইটো ব্লেণ্ডিং কৰি লোৱা হৈছে। বাইদেৱে আমি নেক্সট ষ্টেপখিনি আমি শিকাব আৰু এতিয়া শিকাই আছে মানে বাকীকেইটাতো হৈছে, এতিয়া ভোট জলকীয়াটো আমি শিকি আছোঁ। মানে বহুত ধৰণৰ আচাৰ বনায় বাইদেৱে, মানে নিজাকৈ কৰি আছে আচাৰ, মানে তেখেতে ইমান সময় দিব নোৱাৰে, গতিকে সেইকাৰণে নিজাকৈ অলপ কৰিছেই। গতিকে বেলেগ খুব এটা ভাল কাম কৰিছে বাইদেউ, যেতিয়া উঠি অহা বিশেষকৈ আমি আপোনাৰ ওচৰত কণ্টেক্ট কৰিছোঁ। আমি যদি ভালকৈ কামটো শিকি ল'ব পাৰোঁ, তেনেহ'লে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়েতো ব্যৱসায় কৰিব পাৰে, আচাৰ ব্যৱসায়। যিহেতু বহুত দূৰৰ পৰা মানে আচাৰবিলাকতো আহে, বেলেগৰ আচাৰ আমি কিনি খাই থাকোঁ। যদি অসমতে প্ৰডাকশ্যন হোৱা বস্তুখিনি যদি আমি ব্যৱসায় কৰিব পাৰোঁ, তেনেহ'লে আমি আমাৰ কৃষকসকলো স্বাৱলম্বী হ'ব, লগতে আমিও স্বাৱলম্বী হ'ব পাৰিম। ধৰক অকল চাকৰিমুখী হ'লে নহ'ব, আমাৰ পথাৰবোৰো পৰি আছে। আমি যদি ভালদৰে গছ পুলি লগাওঁ, তাৰ পৰাও আমাৰ বহুত হেৰি হ'ব। ধৰক সেইটো কাৰণে ওলাই অহাৰ ভাল পাইছোঁ, ওলাই আহিছে কৰিবৰ কাৰণে। হয় হয়, আৰু মই প্ৰশিক্ষণো দিওঁ, লগত চাৰ্টিফিকেট এখনো দিওঁ। আৰু প্ৰশিক্ষণ দিয়াৰ পিছত মই অলপ মানে লাগিও থাকোঁ যে কৰিছে নাই, এনেকুৱা মানে কৰাটো বিচাৰোঁ সদায়, যে এনেকৈ প্ৰশিক্ষণ লৈ বহি থাকিলে নহ'ব, প্ৰশিক্ষণ লৈ ভাল ধৰণে কিন্তু কৰিব লাগিব। আৰু এইটো চাওঁ, আজি বোলে যেনিবা বোলে এয়া ধেমাজিৰ পৰা আহিছে ইমান দূৰ শিকিবৰ কাৰণে, ভাইটিসকলক কৈছোঁ যে তোমালোকে গৈ সেই গাঁওখনক আকৌ বেলেগৰ লগত শ্বেয়াৰ কৰা, বেলেগেও যাতে কৰে, নিজে শিকি নিজৰ মাজত ৰাখি থ'লে নহ'ব। তেতিয়াহে আমাৰ বস্তুখিনি মানে বহল হ'বগৈ। আৰু আমাৰ এতিয়া এইটোৱে চাইছোঁ যে অসমৰ বাহিৰৰ পৰা আচাৰ আহিয়ে আছে, জাম জেলি কেণ্ডি মুৰা বা সকলো বস্তু আহি আছে। সেইকাৰণে আমি আৰু সজাগ হ'বলৈ হ'ল যে আমি মানে আৰু ভাল ধৰণে কৰিব লাগিব। আমাৰ এতিয়ালৈকে বাহিৰৰ আচাৰ বন্ধ হোৱা নাই, ইমান কৰি আছোঁ যদি বন্ধ হোৱা নাই, আমি কি ধৰণে বন্ধ কৰিব পাৰিম? আমি সেইকাৰণে ভাল ধৰণে আৰু চেষ্টা কৰিব লাগিব কৰিবলৈ। মই আচাৰৰ বিষয়ে চাই থাকোঁতে এদিন বাইদেউৰ সাক্ষাৎকাৰ এটা পালোঁ, চালোঁ ক'ত কি, তাৰপিছত ভাবিলোঁ মোৰ খুব আগ্ৰহ আছে এইখিনি কৰিবৰ কাৰণে। তাকে বাইদেউৰ লগত কণ্টেক্ট কৰিলোঁ। মই বহুত দিনৰ পৰা কণ্টেক্ট কৰি আছোঁ, কিন্তু মই নিজেই টাইম উলিয়াব পৰা নাই। তথাপিও বহুত মিলাই পেলাই আজি এই দিনটোত উপস্থিত হৈছোঁহি। বহুত ভাল লাগিছে, যিমানখিনি ভাবি আহিছিলোঁ তাতকৈ বহুত বেছি ভাল লাগিছে, বহুতো সুখী হৈছে। মই বহুত দিনৰ পৰা এটা ট্ৰেইনিং ল'বৰ কাৰণে মানে যোগাযোগ কৰি আছিলোঁ, গুৱাহাটী হৰ্টিকালচাৰৰ লগতো যোগাযোগ কৰিছিলোঁ, কিন্তু তেনেকৈ ট্ৰেইনিং অৰ্গেনাইজ কৰা নাছিলে। তো মই গুগলত চাৰ্চ কৰি থাকোঁতে, মই এটা ট্ৰেইনিং চেণ্টাৰৰ কাৰণে মই চাৰ্চ কৰি থাকোঁতে এটা কুঁহি এণ্টাৰপ্ৰাইজৰ এজন মানুহ পালোঁ। তেখেতে বাইদেউৰ ফোন নম্বৰ দিলে, আৰু মই বাইদেউক ৰিকুৱেষ্ট কৰিলোঁ যে আমাকো এটা ট্ৰেইনিং লাগে। আৰু তেখেতে এতিয়া বৰ্তমান ট্ৰেইনিং হোৱা নাছিলে, কিন্তু ইমান দূৰৰ পৰা ফোন কৰাৰ কাৰণে, ধেমাজিৰ পৰা ফোন কৰিছে তেতিয়া বাইদেউৰ বস্তুটোৰ প্ৰতি খুব আগ্ৰহ আৰু শিকাই ভাল পায়। আৰু সেইকাৰণে বাইদেৱে ৰিকুৱেষ্টটো একচেপ্ট কৰিলে, আৰু খুব সোনকালে এসপ্তাহৰ ভিতৰতে তেখেতে আমাক মানে, আৰু আমি তিনিজন ধেমাজিৰ পৰা আহিছোঁ, আৰু দুগৰাকী বেলেগৰ পৰা আহিছে, প্ৰায় 6গৰাকীমান আজি লৈছে। গতিকে তেওঁ আমাক শিকাবৰ কাৰণে ৰেডি হ'ল। আৰু বাইদেউ